অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা সহায়িকাসকলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা সহায়িকাসকলৰ হ'ব প্ৰমোচন। সহায়িকাসকলৰ যি প্ৰমোচনৰ ক্ষেত্ৰত যি বয়সৰ ঊৰ্ধ্বসীমা ৪৫ বছৰৰ পৰা বৃদ্ধি কৰা হৈছে ৫০ বছৰ পৰ্যন্ত। ৫০ বছৰলৈকে অংগনবাদী সহায়িকাসকলৰ প্ৰমোচন হ'ব শীঘ্ৰে। এতিয়াৰে পৰা এগৰাকী সহায়িকাৰ ৫০ বছৰ বয়স পৰ্যন্ত প্ৰমোচন পাব কৰ্মী পদলৈ। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল কেবিনেট বৈঠকৰ পিছত আমি শুনো আহকচোন। প্ৰমোচনৰ বাবে ঊৰ্ধ্বতম বয়স ৪৫ বছৰ আছিলে। আজি কেবিনেটে অংগনবাদী সহায়িকাসকলক অংগনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ ঊৰ্ধ্বতম সীমা ৪৫ বছৰৰ পৰা ৫০ বছৰলৈকে বৃদ্ধি কৰে। ইয়াৰ ফলত ৰাজ্যৰ বহুকেইটা আমাৰ অংগনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব।